নমস্কাৰ কৰোনা ভাইৰাছৰ সংহাৰৰ মাজতে টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলৰ বাবে আছে এটা ভাল খবৰ কিয়নো কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮টাকৈ পদ চাকৰি খালী হৈছে ৮০০টাকৈ পদত আৰু ৮০০টাকৈ পদত এতিয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু শিক্ষিত নিবনুৱাসকলে আজিৰে পৰাই আবেদন কৰিব পাৰিব এই ৮০০টা পদত এই ব্ৰেকিং নিউজটো জনাইছো টাইমেটৰ দৰ্শকসকলক ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে সুখবৰ আহি পৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮০০টাকৈ পদ গ্ৰুপ বি আৰু গ্ৰুপ চি পৰ্যায়ত চাকৰি মুকলি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮০০টাকৈ চাকৰিৰ পদ ৰাজ্যৰ পৰা আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে চিআৰপিএফে মুকলি কৰিছে পেৰামেডিকেল ষ্টাফৰ নিযুক্তি আৰু ইয়াৰে ইনস্পেক্টৰ ডায়েটিচিয়ানৰ এটা পদ আছে আৰু সাব ইনস্পেক্টৰ ষ্টাফ নাৰ্ছৰ ১৭টা পদৰ লগতে ১৭৫টা পদ খালী হৈছে আৰু চিআৰপিএফে মুকলি কৰিছে পেৰামেডিকেল ষ্টাফৰ নিযুক্তি ইয়াৰ ইনস্পেক্টৰ ডায়েটিচিয়ানৰ এটা পদ খালী হৈছে আৰু সাব ইনস্পেক্টৰ ষ্টাফ নাৰ্ছৰ ১৭৫টা পদ এই মুহূৰ্তলৈকে খালী হৈ আছে আজিৰে পৰা আবেদন কৰিব পাৰিব শিক্ষিত নিবনুৱাসকলে আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফাৰ্মাচীৰ ৮৪টা আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফিজিঅথেৰাপিষ্টৰ ৫টা পদ ওলাইছে আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ডেণ্টেল টেকনিচিয়ানৰ ৪টা পদত ইতিমধ্যে নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ লেবৰেটৰী টেকনিচিয়ানৰ ৬৪টা পদ খালী হৈছে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো টাইমেটৰ দৰ্শকসকলক আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ অথবা ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফি টেকনিচিয়ানৰ এটা পদো খালী হৈছে আৰু হেড কনষ্টেবল ফিজিঅথেৰাপি এছিষ্টেণ্টৰ ৮৮টা পদ খালী হোৱা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮০০টাকৈ পদ আৰু হেড কনষ্টেবল ANMৰ ৩টা পদ আৰু হেড কনষ্টেবল ডায়ালাইচিছ টেকনিচিয়ানৰ ৮টাকৈ পদ ইতিমধ্যে খালী হৈছে আৰু হেড কনষ্টেবল জুনিয়ৰ এক্সৰে এছিষ্টেণ্টৰ ৮৪টাকৈ পদ খালী হৈছে সৰ্বমুঠ ৮০০টাকৈ পদ খালী হৈছে লগতে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এইকেইটা চৰকাৰী চাকৰি হেড কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্টৰ ৫টা পদ আৰু হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ এটা পদো খালী হোৱা পৰিলক্ষিত হৈছে আৰু হেড কনষ্টেবল ষ্টিৱাৰ্ডৰ ৩টা পদ আৰু কনষ্টেবল কুকৰ ১১৬টাকৈ পদ খালী হৈছে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮০০টা পদত নিযুক্তি প্ৰক্ৰিয়া চাফাই কৰ্মীৰ ১২১টা পদত আবেদন কৰিব পাৰিব নিবনুৱাসকলে আৰু ধুবি টেবুল বয় লেব টেকনিচিয়ানৰ পদো ইতিমধ্যে মুকলি কৰা হৈছে সৰ্বমুঠ ৮০০টাকৈ পদ ইতিমধ্যে মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু উত্তৰ পূবৰ নিবনুৱাই গুৱাহাটীতে অৱতীৰ্ণ হ'ব পাৰিব এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষাত আৰু আবেদনৰ অন্তিম দিন ৩১ আগষ্ট বুলি জানিব পৰা গৈছে ৩১ আগষ্টৰ পূৰ্বে আবেদনৰ পত্ৰ পূৰণ কৰিব লাগিব চিআৰপিএফে মুকলি কৰিছে এই সমূহ পদ আৰু এছটি আৰু এছটিৰ লোকসকলে কোনো আবেদন মাচুল দিব নালাগে বুলিও জনাইছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু অধিক জানিবৰ বাবে www.crpf.gov.in ত চাব পাৰে সমগ্ৰ বিস্তৃত তথ্য এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টাইমেটৰ দৰ্শকসকলক ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটা সুখবৰ লৈ আহিছো কিয়নো কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে ৮০০টাকৈ পদ গ্ৰুপ বি আৰু গ্ৰুপ চি পৰ্যায়ত চাকৰি মুকলি কৰি দিয়া হৈছে আজিৰ পৰা আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৰু চিআৰপিএফে মুকলি কৰিছে পেৰামেডিকেল ষ্টাফৰ নিযুক্তি পেৰামেডিকেল ষ্টাফৰ নিযুক্তিৰ বাবে যিসকল ইচ্ছুক তেখেতসকলে আজিৰ পৰা কৰিব পাৰিব আবেদন ইতিমধ্যে চিআৰপিএফে মুকলি কৰিছে পেৰামেডিকেল ষ্টাফৰ নিযুক্তি প্ৰক্ৰিয়া ইয়াৰে ইনস্পেক্টৰ ডায়েটিচিয়ানৰ এটা পদ খালী হৈছে সাব ইনস্পেক্টৰ ষ্টাফ নাৰ্ছৰ ১৭৫টা পদ খালী হোৱা পৰিলক্ষিত হৈছে আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফাৰ্মাচীৰ বাবে ৮৪টা পদ খালী হৈ আছে এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফিজিঅথেৰাপিষ্টৰ 5টা পদ খালী হৈ আছে এইসমূহ পদত শিক্ষিত নিবনুৱাসকলে আজিৰে পৰাই আবেদন কৰিব পাৰিব আৰু এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ডেণ্টেল টেকনিচিয়ানৰো ৪টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এটা ভাল খবৰ বহুদিনৰ মূৰত ওলাইছে চাকৰি আৰু ৮০০টা পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে চিআৰপিএফে
আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰিছে পেৰামেডিকেল ষ্টাফৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে বহু নিবনুৱা যুৱক যুৱতীয়ে হাহাকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে বৰ্তমান সময়ত তেনে পৰিপ্ৰেক্ষিততে এটা ভাল খবৰ লৈ আহিছো কিয়নো পেৰামেডিকেল ষ্টাফৰ বাবে ইতিমধ্যে CRPF মুকলি কৰিছে 800টাকৈ পদত নিযুক্তি প্ৰক্ৰিয়া আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অনলাইন যোগেও আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব আজিৰ পৰা ইফালে এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ডেণ্টেল টেকনিচিয়ানৰ 4টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব এছিষ্টেণ্ট সাব ইন্সপেক্টৰ লেবৰেটৰী টেকনিচিয়ানৰ 64টা পদ খালী হৈছে আৰু এছিষ্টেণ্ট সাব ইন্সপেক্টৰ অথবা ইলেক্ট্ৰকাৰ্ডিওগ্ৰাফিৰ টেকনিচিয়ানৰ এটা পদো খালী হোৱা পৰিলক্ষিত হৈছে সেই পদসমূহত এতিয়া আবেদন কৰিব পাৰিব নিবনুৱাই হেড কনষ্টেবল ফিজিঅথেৰাপি এছিষ্টেণ্টৰ 88টা পদ খালী হোৱা পৰিলক্ষিত হৈছে আৰু হেড কনষ্টেবল ANMৰ 3টা পদ আৰু হেড কনষ্টেবল ডায়ালিসিস টেকনিচিয়ানৰ 8টাকৈ পদ খালী হোৱা পৰিলক্ষিত হৈছে সৰ্বমুঠ 800টাকৈ পদ খালী হৈছে CRPFৰ পেৰামেডিকেল ষ্টাফত তেনে পৰিপ্ৰেক্ষিতত 800টাকৈ পদ খালী হৈছে আৰু নিযুক্তি দিব অতি সোনকালে আজিৰ পৰা আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে কৰ্তৃপক্ষই আৰু হেড কনষ্টেবল ষ্টিৱাৰ্ডৰ 3টা পদ কনষ্টেবল কুকৰ 116টাকৈ পদ সাফাই কৰ্মীৰ 121টা পদত আবেদন কৰিব পাৰিব নিবনুৱাসকলে ধুবি টেবুল বয় লেব টেকনিচিয়ানৰ পদো মুকলি হৈছে ইফালে উত্তৰ পূৰ্বৰ নিবনুৱাই গুৱাহাটীতে অৱতীৰ্ণ হ'ব পাৰিব এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষাত আৰু আবেদনৰ অন্তিম তাৰিখ 31 আগষ্ট বুলি জানিব পৰা গৈছে ST আৰু SCৰ লোকসকলে কোনো আবেদন মাচুল দিব নালাগে আৰু এই অধিক তথ্য জানিবৰ বাবে www.crpf.govt.in ত সকলো উপলব্ধ আছে আপুনি এতিয়াই সেই লিংকটো ওপেন কৰি সকলো তথ্য বিস্তৃতভাৱে জানিব পাৰিব ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰটো জনাই আছো টাইমেটৰ দৰ্শকসকলক কেন্দ্ৰীয় চৰকাৰে 800টাকৈ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে আজিৰ পৰাই আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে CRPF মুকলি কৰিছে পেৰামেডিকেল ষ্টাফ আৰু এই পেৰামেডিকেল ষ্টাফত কি বিভাগত পদ খালী হৈছে সেই সন্দৰ্ভত টাইমেটৰ দৰ্শকসকলক বিস্তৃত তথ্য দাঙি ধৰা হ'ল